मोनसे दुखुनांथाव आरो मुगैथाव जाथाय। गसाइगाव महकुमानि सिङाव थानाय रायमना माहारियारि हाग्रामायाव गासै 40सो सुबुंफ्रा हाग्रामा सिङाव हाबनानै दुरुंनि जेजों खास्रि बिस्रि मासे मैखौ दुखुनांथावै बुथारो। जों बयबो रायमना माहारियारि हाग्रामाखौ संरैखा खालामनायावसो गोसो होनांगौ, नाथाय बेनि उल्थायै दुखुनांथाव हाबा मावनायखौसो नुनो मोन्दों। जाथायनि समावनो जयेन्ट फरेस्ट आरो ग्रीन फरेस्ट कनजारभेशन सार्भिस प्रभाइडार कटसार ग्रुपनि संदाननायाव साथाम दुथां सुलां सिखारिजों लोगोसे मासे जिउ गैयै मै आरो गोफार जं गं 7था लोगोसे दुरुंनि जे 7था बोखांनो हायो। हमजानाय सुबुंफोरनि मुङा फारियै जीवन टुडु, इटोबा बेग आरो गुनुबी सोरेन होननानै मिथिना मोननाय जादों। আজি ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা 40 জন মানৰ এটা গ্ৰুপ সোমাইছে বুলি। তো সেইটো কাৰণে আমি ইনফৰমেশ্যন পোৱাৰ লগে লগে আমি এটা অপাৰেশ্যন কণ্ডাক্ট কৰিছোঁ আমাৰ উইথ ফ্ৰণ্টলাইন ফৰেষ্ট ষ্টাফছ, আৰু এই 40 জনৰ ভিতৰত আমি 3 জনক আটক কৰিব আমি সক্ষম হৈছোঁ। আৰু বাকীখিনি আমি এতিয়া ইনভেষ্টিগেশ্যন চলাম। ইহঁতৰ পৰা আমি গোটেই এড্ৰেছ নামখিনি গোটেইখিনি ওলোৱাৰ চেষ্টা কৰিম আৰু অতি শীঘ্ৰে ইহঁতক আমি আটক কৰাৰ চেষ্টা কৰিম। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ নিষেধ আছে, তাৰপিছতো এনেকুৱা প্ৰচাৰ চলি আছে। এতিয়া বহুতখিনি মানে যিহেতু বেছিদিন হোৱা নাই ৰায়মনা নেশ্যনেল পাৰ্কটো ডিক্লেয়াৰ হোৱা, মানুহখিনি এতিয়া এৱেৰ হ'বলৈ বহুত মানে এৱেৰ হৈছে বাৰু, কিন্তু তাও আমাৰ ফালৰ পৰা আৰু অলপ চেষ্টা কৰিব লাগিব যে মানুহখিনি যাতে আৰু এৱেৰ হওক। আৰু এতিয়াও মানে যিখিনি প'চাৰ্ছ আছিলে বহুতখিনি চাৰেণ্ডাৰ হোৱাৰ পিছত ইহঁতে আমাক হেল্প কৰি আছে বহুতখিনি, তো লাহে লাহে এইটোও হৈ যাব। 40 জন আছিলে দলত, হয়, 3 এতিয়া আমি গোটেইকেইজনৰ নাম আৰু এড্ৰেছটো উলিয়াম ইহঁতৰ পৰা, আৰু অতি শীঘ্ৰে ইহঁতক আমি আটক কৰিম। এনেকুৱা মাংসৰ বেহা মানে যি পশু মাংসৰ বেহাটো ইয়াতে তেনেকৈ চলি থকা দীৰ্ঘদিন ধৰি অভিযোগ আছে। হয়, অভিযোগ আছে, চলি আছিলে, কিন্তু এতিয়া 90% কমিছে বস্তুটো, আৰু বাকী 10%টো আমি লাহে নহয় একদম ইমিডিয়েটলি আমি এইটো কমাম। এইটো তেনেকুৱা আমি এটা হেৰি লৈছোঁ, এটা ডেডিকেশ্যন আমাৰ আছে। এওঁলোকৰ কি আইনীভাৱে কেনেকুৱা ধৰণৰ? এতিয়া ইহঁতৰ ওপৰত আমাৰ যিখিনি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 যিখিনি ছেকশ্যন আছে গোটেইখিনি লাগিব ইহঁতৰ ওপৰত। আৰু ইহঁতক মেক্সিমাম মানে ইহঁতক যিমানখিনি পানিছেবল কৰিব পাৰোঁ এইটো আমাৰ চেষ্টা থাকিব। তো এইটো আমি এতিয়া আগবাঢ়ি যাম। কৈছোঁ এজন হ'ল জীৱন টুডু, তেওঁ কুচুম্বিল ফৰেষ্ট ভিলেজৰ, এজন হ'ল ইথয়া বেগ বলমজৰা ফৰেষ্ট ভিলেজ, আৰু এজন গুণবী চোৰাণ কুচুম্বিল ফৰেষ্ট ভিলেজ। মানুহৰ লগত আমি পাইছোঁ ডেড বডি অফ বাৰ্কিং ডিয়াৰ, 7টা হেণ্ডমেড স্পেয়াৰ পাইছোঁ, আৰু 7টা স্নেয়াৰ নেট পাইছোঁ।